হোৱাইট হল ক'ত আছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লণ্ডন। ধঁপাত উৎপাদনত ভাৰতৰ স্থান কিমান? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি তৃতীয়। কোনখন ৰাজ্যৰ নেপালৰ সৈতে দীঘল সীমা আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি উত্তৰ প্ৰদেশ। গাৰবা নৃত্য কোন ৰাজ্যৰ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি গুজৰাট। থাইলেণ্ডত প্ৰচলিত মুদ্ৰাৰ নাম? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি বট। আগষ্ট বিপ্লৱ বুলি কোনটো আন্দোলনক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ভাৰত ত্যাগ আন্দোলন। কোনখন দেশক লেণ্ড অফ থাউজেণ্ড লেক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফিনলেণ্ড। অসমৰ কোন ঠাইক স্কটলেণ্ড অফ আছাম কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ হাফলং। পাটাগোনিয়া মৰুভূমি ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি আৰ্জেণ্টিনা। অসমৰ প্ৰথম মহিলা IAS কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি পাৰুল দাস। 24 পেৰেলেল কোন কোন দেশৰ মাজত আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ভাৰত আৰু পাকিস্তান। মাল্টা কোন সাগৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মেডিটেৰানিয়ান চি। আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি চেণ্ট্ৰেল এছিয়া। চিনকোনা গছৰ কোন অংশৰ পৰা কুইনাইন প্ৰস্তুত হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি বাকলি। ভাৰতত হাতী সংৰক্ষণ আইন কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1932। এলিফেণ্টা গুহা ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহাৰাষ্ট্ৰ। আটাকামা মৰুভূমি ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চাউথ আমেৰিকা। পোকচো এক্ট কিহৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ছেক্সুৱেল এবিউজ এগেইনষ্ট চিলড্ৰেন। তুৰ্কীৰ ৰাজধানী? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এনকাৰা। বাংলাদেশৰ ৰাষ্ট্ৰীয় খেল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ কাবাডী। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ জিকে ভিডিঅ'বিলাক পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।